নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ এই ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকক লং যিখিনি লত লকাৰ দিছিলোঁ সেই লং অৰ্থাৎ অতীতকাল তোমালোকক সেইটো বিষয়ে আজি পঢ়াবলৈ লৈছোঁ। আগতে মই তোমালোকক লত পঢ়ালোঁ, লোট পঢ়ালোঁ, আজি লং মানে হৈছে অতীত। অতীতত এতিয়া কেনেদৰে হয়, আগতে আমি তীত চন্তি তেনে যি পঢ়িছিলোঁ, এতিয়া তাৰ ঠাইত হ'ব দ তাম অন চ তম ত অম আব আম, অম ব ম, তাৰমানে অম আব আম। যেনেকৈ আমি আব আম পঢ়িছিলোঁ, এতিয়া তোমাৰ সেই বস্তুটো একেই থাকিব, অম আব আম বা অম ব ম, খালি বিসৰ্গ নাই। কি হ'ব, লঙত মানে অতীত, ইংৰাজীত পাষ্ট টেন্স, তাত হ'ব দ তাম অন চ তম ত অম ব ম। আমাৰ যেতিয়া আকাৰ এডাল আহিব, সেইকাৰণে আমি ক'ম যে অম আব আম, তাৰমানে আকাৰডালহে থাকিব দেই, অম ব ম, তাত আকাৰ কেইডাল থাকিবৰ কাৰণে মই তোমালোকক শিকিবলৈ কৰি দিছিলোঁ। তাৰমানে তাত কেৱল আকাৰডাল আহিব, অম আকাৰ এডাল, ব আকাৰ, ম আব আম। এতিয়া দটোৰ তোমালোকক কি থাকিব জানানে, কেৱল ত থাকিব, হচন্তীয়া ত থাকিব, আৰু দন্তীয়া শটোত কেৱল বিসৰ্গ থাকিব। তোমালোকক মই কথা এটা কৈ থওঁ দেই, তোমালোকে মোৰ আকৌ যিবোৰ আগলৈ ভিডিঅ' মানে তোমালোকৰ কাৰণে সংস্কৃত শিকিবৰ কাৰণে অতি সহজতে যিবোৰ ভিডিঅ' পঠাম, সেইবোৰ যাতে তোমালোকে লগে লগে পোৱা, তাৰ বাবে মোৰ এই ইউটিউব চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা, লগতে বেল আইকনটো টিপি দিবা আৰু শ্বেয়াৰ কৰিবা, যাতে তোমালোকৰ লগৰ ল'ৰা ছোৱালীও এইবোৰ শিকিব পাৰে। আৰু তোমালোকক কিবা লাগিলে মোক কমেণ্ট কৰি জনাবা, ভাল লাগিলে লাইক কৰিবা। এতিয়া চোৱা, ইয়াত তোমাক কি আহিব জানানে, এই যে দন্তীয়া তটো আছিলে, দ এটা দিছিলোঁ মই, সেই দন্তীয়া তটো আহিব হচন্তীয়া ত, মানে দন্তীয়া তটো দি আমি হচন্ত এডাল দিম, অসমীয়াত লিখিলে ব্যঞ্জন ত, হচন্তীয়া ত যিটো কয় সেইটো। আৰু যিটো দন্তীয়া স দিছোঁ, দ তামন চ তম ত চ, সেই চৰ ঠাইত আমাৰ কি হ'ব, বিসৰ্গ হ'ব। আৰু এইটো মনত ৰাখিবা তোমালোকে, অতীত, সেইকাৰণে আমি অতীতকালৰ যিবোৰ ধাতুৰূপ লিখিম, তাত আমাৰ আগত কি অতীতৰ অটো আহি যাব বুলি ধৰিবা, চবতে অটো যোগ হ'ব, প্ৰত্যেকটো ধাতুতে আমাৰ যেতিয়া লিখিম তাৰ আগত এটা লাগিব। আমাৰ আগতে আছিলে, কি আছিলে, খাদতি খাদত খাদন্তি, এতিয়া আছে দ তামন, গতিকে কি হ'ব, অখাদত, মই যে দেখুৱাই দিলোঁ দটোৰ ঠাইত ত হয়, অখাদত, অখাদতাম অখাদন, তাৰপিছত চটোৰ ঠাইত বিসৰ্গ হয় বুলি ক'লোঁ, গতিকে অকল অখাদহ, অকল বিসৰ্গটোহে হ'ব, একো নহয় তাৰ ঠাইত দেই, দন্তীয়া স যিটো আছে তাৰ ঠাইত অকল বিসৰ্গটোহে হ'ব, অখাদ, অখাদতম অখাদত, তাৰ পাছৰ শাৰী হ'ব উত্তম পুৰুষত অখাদম অখাদাব অখাদাম। আমি যদি পথ ধাতু লিখোঁ, পথ মানে পঢ়া, এয়া চোৱা, তোমালোকক মই পথ ধাতুখন দেখুৱাই দিছোঁ, কি হ'ব, অপথত, অপথতাম অপথন, অপথত মানে সি পঢ়িছিল, অপথতাম সিহঁত দুটাই পঢ়িছিল, অপথন সিহঁত সকলোৱে পঢ়িছিল, অপথ তুমি পঢ়িছিলা, অপথতম তোমালোক দুজনে পঢ়িছিলা, অপথত তোমালোকে পঢ়িছিলা, অপথম মই পঢ়িছিলোঁ, অপথাব আমি দুজনে পঢ়িছিলোঁ, অপথাম আমি পঢ়িছিলোঁ। এতিয়া মনত ৰাখিবা, পথ ধাতুখনত সদায় বা যিকোনোতে লঙত কি হ'ব, মধ্যম পুৰুষ একবচনত অকল বিসৰ্গ হ'ব, আৰু ক'তো বিসৰ্গ নহয়। আৰু এইখনৰ লগত একদম আমাৰ লোটখনৰ প্ৰায় একেই আছে, তাত কি আছিল, টু টাম অন টু, চি তম ত, এয়া চোৱা, ইয়াত তোমাৰ কি হ'ল, ইয়াতো একেই তম,
তাত হৈছিলে পথটো, পথতাম, পঠনটো এনেদৰে আছিলে। এতিয়া সেই পথতাম একেই আছে, মাত্ৰ আগত অটো লাগিছে। সেইকাৰণে মনত ৰাখিবা, লঙৰ সদায় অতীতৰ অটো আমি গোটেই আগত চবৰে লগাই যাম। বিসৰ্গ অকল মাজৰটো হ'ব। আৰু তোমালোকে এই নিয়মখিনি পূৰা মনত ৰাখিব। সেই নিয়মটোতে তোমালোকে চোৱাচোন, মই এতিয়া যদি মই বহুৱাই যাওঁ আগে আগে, তেনেহ'লে গোটেইখিনি তোমালোকৰ হৈ যাব। চোৱা, দটোত হচন্তীয়া ত হ'ব, বাকী একেই থাকিলে সটোত বিসৰ্গ হ'ব। এতিয়া খাদখন দিছোঁ চোৱাচোন, কি হ'ব? অটো আগত আহিলে অখাদত, অখাদতাম, অখাদন, অখাদহ, অখাদতম, অখাদত, অখাদম, অখাদাব, অখাদাম। লিখখন দিলোঁ, কি হ'ব? তোমালোকে এইখন লিখি ল'লা, দটোৰ ঠাইত হচন্তীয়া ত দিলা, দন্তীয়া সটোৰ ঠাইত বিসৰ্গ দিলা। এতিয়া তোমালোকে কি লিখিবা? লিখ। চোৱা, অটো চবৰে আগত দি যাবা, কি হ'ব? অলিখত, অলিখতাম, অলিখন, অলিখহ, অলিখতম, অলিখত, অলিখম, অলিখাব, অলিখাম। একদম সহজ। মই পিছলৈ তোমালোকক বাক্য শিকাই দিম। আজিলৈ মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। তোমালোকে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। তোমালোকক পুনৰ ধন্যবাদ জনাই আজিলৈ মই সামৰণি মাৰিছোঁ। ধন্যবাদ।